দুখৰ বিষয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইউপিপিএল চৰকাৰ ইউপিপিএল দলৰ এজন ইএম হৈছে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া। গতিকে আমি চবে জানো ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নহয়। কাৰণ আমি এটা বস্তু স্পষ্টভাৱে জানো, আমাক সৰুতে আমি স্কুল কলেজ ইউনিভাৰ্চিটিত পঢ়ি আহি আমি এটা বস্তু জানো, এজন মানুহ শত্ৰু হ'লেও যদি বয়সত ডাঙৰ হয় তেখেতক সন্মান দি কথা ক'ব লাগে। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই হাগ্ৰামা মহিলাৰীক যিদৰে বক্তব্য প্ৰেৰণ কৰিছে তাৰ কাৰণে ইউপিপিএল চৰকাৰৰ বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ লাজ পোৱা কথা। কাৰণ এজন বিটিআৰৰ ইএম তেখেতৰ ব্যৱহাৰ ইমান দুখীয়া যে ছিনিয়ৰ জুনিয়ৰ সৰু ডাঙৰ গুৰু ব্যক্তিক তেওঁলোকে সন্মান কৰিব নোৱাৰে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিপিএফ দলৰ সভাপতি, কিন্তু তেখেততো ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াতকৈ বয়সত ডাঙৰ। গতিকে এই ধৰণৰ মন্তব্য দিয়া বিটিআৰৰ ইএম এজনে এই বিটিআৰৰ ডেভেলপ কিবা কৰিব পাৰিব নেকি? যিজনৰ ব্যৱহাৰ দুখীয়া তেওঁলোকে বিটিআৰৰ উন্নতি কৰিব বুলি আপোনালোকে ভাবে নেকি? বা প্ৰমোদ বড়ো ডাঙৰীয়া এনে ধৰণৰ মন্তব্য দিব নোৱাৰা বা তুলুঙা মন্তব্য দিয়া আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হয় নে নহয় ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া? এনেকুৱা ধৰণৰ যদি ইএম লৈ বিটিআৰ চলাব খোজে বিটিআৰ বাহিৰ বা বিটিচি বাহিৰ অনাগত দিনত ভৱিষ্যত আমাৰ খুব বেয়া দিন আহি আছে। আপোনালোকে জানে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত 17 বছৰ, মই স্পষ্টভাৱে কৈছোঁ, 17 বছৰ আমি উচ্ছেদ অভিযান আমি শুনা পোৱা নাছিলোঁ। উচ্ছেদ অভিযান যিটো চেণ্টেন্স বা শব্দ আমি শুনা পোৱা নাছিলোঁ। কিন্তু বৰ্তমান বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত যি উচ্ছেদ অভিযান চলাই আছে, আজি কেইদিন আগত মুছলমান ভাইসকলক টাৰ্গেট কৰিছে, কেইদিন পিছত কোচ ৰাজবংশীসকলক টাৰ্গেট কৰিব, গোৰ্খাসকলক টাৰ্গেট কৰিব, কেইদিন পিছত আদিবাসী ভাইসকলক টাৰ্গেট কৰিব। এই যে টাৰ্গেট কৰি যি উচ্ছেদ অভিযান চলাই আছে, অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছে, এয়া কি বিটিআৰৰ শান্তি নেকি? প্ৰমোদ বড়ো ডাঙৰীয়াতো লেকচাৰ মাৰে, ডাঙৰ ডাঙৰ কথা কয় যে বিটিআৰত শান্তি প্ৰগতি চব হৈ আছে। একেবাৰে ভুৱা, বিটিচি ৰাইজক একেবাৰে ৰাম ঠগন দিছে। আৰু এটা কথা আপোনালোকক কওঁ, বিটিচি চুক্তি হৈছিলে বিভিন্ন জাতি জনগোষ্ঠীক লৈ, এইটো চবে জানে। বিটিচি চুক্তিত কিন্তু চবৰে মানে অৱদান আছে বা চবকে লৈ বিটিচি চুক্তি হৈছিলে, কিন্তু বিটিআৰ চুক্তি কিন্তু বিভিন্ন জাতি জনগোষ্ঠীক লৈ বিটিআৰ চুক্তিটো হোৱা নাই। বিটিআৰ চুক্তিত বিটিচিত থকা অবড়ো ৰাইজ তথা কোচ ৰাজবংশীসকল আমি আনছেটিছফাইড।